এইজন মানুহ প্ৰায় 60 বছৰ ধৰি তেওঁ টোপনি যোৱা নাই আৰু এইগৰাকী মহিলা প্ৰায় 16 বছৰ ধৰি খাদ্যটো বাদেই দিয়ক এগিলাচ পানীও মুখত দিয়া নাই। বিশ্বাস কৰিবলৈ বহুত জটিল হয় যদিও তেওঁলোকৰ বিষয়ে যেতিয়া মই জানিব ইচ্ছা কৰিলো তেতিয়াও ময়ো আচৰিত পৰিলো। এই লোকজন ভিয়েটনামৰ হয়। তেওঁৰ নাম হৈছে থাই নক। তেওঁ বৰ্তমান বয়স 80 বছৰ আৰু তেওঁ প্ৰায় 60 বছৰ ওপৰ ধৰি আজিলৈকে টোপনি যোৱা নাই। তথাপিও কিন্তু তেওঁ এজন নৰ্মেল মানুহৰ দৰে সুস্থ হৈ আছে। আসলতে ভিয়েটনাম আৰু আমেৰিকাৰ যুদ্ধ সময়ত এই লোকজন এটা ঘৰত গৈ লুকাই আছিল আৰু ৰাতি ভয়তে তেওঁ টোপনি যাব পৰা নাছিল। তেতিয়াই যি তেওঁ ৰাতি টোপনি যাব পৰা নাছিল, আজি পৰ্যন্ত তেওঁ টোপনি যাবই পৰা নাই। বহু ডক্টৰৰ ওচৰত দেখালে যদিও কোনো ডক্টৰে আজিলৈকে তেওঁ বেমাৰটো ধৰা পেলাব নোৱাৰিলে। যিহেতু তেওঁ ৰাতি টোপনি নাযায় সেইবাবে তেওঁ নিজৰ ফাৰ্মত গৈ খেতি কামত লাগি থাকে, নতুবা নিজৰ ঘৰতে থাকি ৰাইচ বিয়েৰ বনোৱাৰ দৰে কিছুমান কাম কৰি তেওঁ ৰাতিটো কটায়। আৰু ইথিওপিয়া এই ছোৱালীজনীয়ে প্ৰায় 16 বছৰ ধৰি আহাৰটো বাদেই দিয়ক এগিলাচ পানীও মুখত দিয়া নাই। ছোৱালীজনীৰ নাম মুলুৱক। এইগৰাকী ছোৱালীক ডুবাই কাটাৰৰ দৰে দেশৰ ডক্টৰেও আচৰিত মানি তেওঁ সঁচাকৈ একো নোখোৱাকৈ সম্পূৰ্ণ সুস্থ হৈ আছে বুলি জানিব দিয়ে। এনেকুৱা কথাবোৰ আচলতে বিশ্বাস কৰিবলৈ বহুত কঠিন হৈ পৰে, কিন্তু এওঁলোকৰ বিষয়ে বহু ইণ্টাৰনেশ্যনেল মিডিয়াই এওঁলোকৰ নিউজসমূহ পাব্লিছ কৰিছে, যাৰ বাবে আমি বিশ্বাস কৰিবলৈ বাধ্য। আপুনিও যদি এওঁলোকৰ বিষয়ে বিতংভাৱে জানিব ইচ্ছা কৰে তেতিয়াহ'লে মই এওঁলোকৰ কিছুমান লিংক মোৰ কমেণ্ট বক্সত এৰি দিম।